হেল্ল' ফ্ৰেণ্ডছ, মই তুলিকাই মোৰ চেনেল দ্য একলেক্টিক মাইণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মোৰ সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে অতি সহজতে পাই যায়। এতিয়া আহোঁ আমি ভিডিঅ'টো চাওঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ চিকেনৰ এটা একেবাৰে সহজ আৰু সোনকালে হোৱা ৰেচিপি এটা। এইটো ৰেচিপি আজি একচুৱেলি মোৰ হাজবেণ্ডে বনাব। যদি আপোনালোকে ষ্টুডেণ্ট হয় বা চাকৰি কৰে, গধূলি আহি বনাব মন নাযায় কিন্তু চিকেনো খাব মন, তেতিয়া আপোনালোকে এইটো ইজি ৰেচিপিটো ট্ৰাই কৰিব পাৰে। এতিয়া আহোঁ আমি চিকেনৰ ৰেচিপিটো মেৰিনেট কৰোঁ। চিকেনখিনি মেৰিনেট কৰিবলৈ মই এটা বাউলত অকণমান চিকেন লৈছোঁ, এজন মানুহৰ জোখৰ, আৰু ইয়াত মই অকণমান নিমখ দি দিছোঁ। এতিয়া ইয়াত মই অকণমান নেমু চেপি দিছোঁ আৰু এইখিনি মই ভালদৰে মিক্স কৰি অকণমান সময় ঢাকনি দি ৰাখি থ'ম। বইল চিকেনৰ ৰেচিপিৰ বাবে আমি ইয়াত লৈছোঁ বেম্বো শ্বুট, এটা গাজৰ, দুটা পিঁয়াজ ডাঙৰকৈ কাটি লৈছোঁ, দুটা মান ধনিয়াৰ পাত, এটা আলু, এটা বিলাহী, অকণমান আদা আৰু কেইটুকুৰামান নহৰু। মই আগতেই কৈছোঁ যে আমি আজি চিকেনখিনি এজন মানুহৰ বাবে বনাম, সেইকাৰণে এই বস্তুবিলাকক কম এতিয়া আমি গেছত কম জুইত পিঁয়াজ, বিলাহী আৰু আদাখিনি অকণমান পুৰি ল'ম। এতিয়া আমাৰ এইখিনি ৰষ্ট হৈ গৈছে আৰু এতিয়া আমি বিলাহীৰ বাকলিখিনি ভালদৰে গুচাই ল'ম। এতিয়া পুৰি লোৱা পিঁয়াজখিনি, আদা, নহৰু আৰু মান ধনিয়াৰ পাত, জলকীয়া গোটেইখিনি খুন্দনাত দি খুন্দি ল'ম। ইয়াতে মই ৰেড মিৰ্চি আৰু গ্ৰীণ মিৰ্চি দুয়োটা দিছোঁ। এতিয়া আমি মেৰিনেট কৰি থোৱা চিকেনৰ বাউলটোত এতিয়া খুন্দি লোৱা মিশ্ৰণখিনি দি মিক্স কৰি দিম আৰু তাত একেলগে বিলাহীটোও সানি দিম। এতিয়া এইখিনি আমাৰ ভালদৰে মিক্স হৈ গ'ল আৰু ইয়াত আমি বেম্বো শ্বুটখিনি দি দিছোঁ আৰু এইখিনিও ভালদৰে মিক্স কৰি লৈ লৈছোঁ। এতিয়া ইয়াত আমি কাটি থোৱা আলুটো আৰু গাজৰটো দি দিছোঁ আৰু এইখিনিও ভালদৰে সানি লৈছোঁ। এতিয়া আমি ইয়াত প্ৰেছাৰ কুকাৰ এটা লৈছোঁ আৰু তাত চিকেনখিনি দি দিছোঁ। আমি ইয়াত 5টামান জালুক দি দিছোঁ, গোটা জালুক, আৰু এতিয়া ইয়াত অকণমান নিমখ দি দিম। আগতে আমি মেৰিনেট কৰি থওঁতে নিমখ দিছিলোঁৱে, সেইবাবে এতিয়া আমি নিমখটো কমকৈ দি দিম। এতিয়া আমি ইয়াত 1 কাপ পানী দি দিছোঁ, যিহেতু আমাক কোৱান্টিটি বেছি নালাগে এজন মানুহৰ বাবে, সেইবাবে আমি 1 কাপ পানী দি দিছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি পানী দি দিব পাৰে। এতিয়া চিকেনখিনি ভালদৰে এনেকৈ একবাৰ লৰাই দিছোঁ আৰু গেছটো হাই হিটত দি আমি ইয়াত ঢাকনিখন লগাই দিম। এতিয়া আমি ইয়াত ঢাকনিখন লগাই দিলোঁ আৰু এতিয়া 6টা চিটি অহালৈ আমি ভাত চাম। আমাৰ 6টা চিটি হৈ গ'ল। এতিয়া আমি গেছটো অফ কৰি কুকাৰটো ঠাণ্ডা হোৱালৈ ৰখি দিম। এতিয়া আমাৰ বইল চিকেনৰ ৰেচিপিটো ৰেডি হৈ গ'ল আৰু এইটো খাওঁতে আপোনালোকৰ অকণমান টেঙা, অকণমান মিঠা আৰু অকণমান স্পাইচি লাগিব। ইন শৰ্ট, এইটো এটা চিকেনৰ খাট্টা মিঠা ৰেচিপি। আৰু যদি এইটো ভাল লাগে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে অতি সহজতে পায়। থেংক ইউ।